হাই এভৰিৱান, মই কৰবী মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি এটা ছুটি ব্লগ এটা লৈ আহিছোঁ। ব্লগটো হৈছে মোৰ বেবীটোৰ ফাৰ্ষ্ট বাৰ্থডে হয়। বাৰ্থডে ব্লগ এটা মই বনালোঁ আৰু আপোনালোককো দেখুৱাব বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ বেটাৰ বাৰ্থডে হয় আজি। বাৰ্থডেটোৰ মৰম আৰু আশীৰ্বাদ দিব বুলি আপোনালোকলৈ আশা কৰিছোঁ। আৰু তেনেহ'লে চাওক মোৰ আজিৰ ব্লগটো। এয়া বেটাৰ বাৰ্থডে কেক আছিলে। বাৰ্থডে কেকটো এনেকৈ কেণ্ডেল জ্বলাই দিলোঁ আৰু বেটাৰ কেইটামান ফটো দিছোঁ। ইয়াতে মই কুকাৰত পায়স বনাইছোঁ। পায়স বনাবৰ কাৰণে মই জহা চাউল লৈছিলোঁ, কণ জহা, আৰু ইয়াতে দিছোঁ কিচমিচ, কাজু বাদাম, ইলাচি দুটা আৰু তেজপাত এটা দিছোঁ আৰু গাখীৰ আৰু চেনি দিছোঁ। এনেকৈ মোৰ পায়সখিনি হৈ গৈছে। মই অলপ দেখুৱাই দিছোঁ। মই পায়স এনেকৈ কুকাৰত বনাইছিলোঁ অলপ, আৰু ইয়াতে গাখীৰ গৰম কৰিছিলোঁ, বাচি গৈছে সেইখিনি। আৰু পায়সখিনি হৈ গৈছে। মই পায়সখিনি অলপ এনেকৈ বাচনত ওলাইছোঁ আৰু ইয়াতে ওপৰত দিছোঁ কাজু বাদাম। এনেকৈ কম সময়ৰ ভিতৰত বনালোঁ পায়সখিনি। খাবলৈ টেষ্টি হৈছিলে পায়সটো। আৰু বেটাৰ বাৰ্থডে কেক কাটিবৰ কাৰণে এনেকৈ চিম্পলকৈ ডেক'ৰেট কৰিছোঁ। আৰু ইয়াতে কেক কটা হ'ব আমাৰ। আৰু আমাৰ কেক কাটিবলৈ ৰেডি হৈ গৈছে। কেক কাটোতে মোক ভকতসকলে ক'লে যে কেণ্ডেলটো নুমাব নালাগে, সেয়েহে কেণ্ডেল নুমাই নিদিয়াকৈ কেক কাটিলোঁ। আৰু বেটাক এনেকৈ অকণমান মুখত খুৱাই দিছোঁ আৰু দেউতাকো খুৱাই দিলোঁ। মই এতিয়া ভকতসকলৰ কাৰণে কেক কাটিম। মই এতিয়া হাতটো ধুই লওঁ। এনেকৈ আমাৰ কেক কটা হৈ গৈছে। ইফালে আইতা, মোৰ বেটাৰ আইতা, ইফালে আইতাৰ আছে আৰু এগৰাকী, ইফালে আছে আমাৰ আলহী, আৰু এয়া বেটাৰ আইতা, আৰু ইফালে ককা আছে, ইফালে বৰমা, আৰু ইফালে আইতাসকল আছে। এয়া মোৰ শহুৰ দেউতা হয়, আৰু এইফালে শাহুমা, আৰু এইফালে ডাঙৰ মাজু বেটা আৰু বাপেকে নাচিবলৈ ষ্টাৰ্ট কৰি দিছে মোবাইলত গান বজাই। ককাইকে কৈছে নাচিবলৈ, ককাকে ইটো হাতৰ পৰা নাচিব কৈছে, দুটা হাতৰ পৰা নানাচে বোলে বেটাই। পালে এনেকৈ আৰু অলপ দেখুৱাই দিছোঁ। আৰু আমাৰ নাম কীৰ্তন কৰা হয়। নাম কীৰ্তন কৰা ভিডিঅ'টো লোৱা নহ'ল, যিহেতু কেমেৰা কৰি দিয়া মানুহ নাছিলে, সেয়ে ভালকৈ ভিডিঅ' কৰা নহ'ল। হ'লেও আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ। এইফালে আমাৰ বৰষা, এইফালে ডক্টৰ ৰাজ, এইফালে মোৰ বেটা আৰু মই। কোন ওলাইছে চা খাব চেষ্টা কৰিছোঁ।
বেটাৰ বাৰ্থডেৰ পাৰ্টি মানে ডাঙৰকৈ কৰা নহ'ল, কাৰণ নাম কীৰ্তন এটা কৰিলোঁ সৰুকৈ আৰু কেক কাটিলোঁ, ইমানেই কৰিব পালোঁ। আৰু যিহেতু দেউতাকৰ ডিউটি আছিলে আৰু ডিউটিৰ মানে অফিচৰ পৰা মানুহ ফোন কৰাৰ কাৰণে এমাৰ্জেঞ্চিকৈ আমি গুচি আহিব লগা হ'ল। আমি বেটাৰ বাৰ্থডেটো জোনাইত কৰিছিলোঁগৈ। জোনাইৰ পৰা ডাইৰেক্ট আমি ধেমাজিলৈ সোনকালে আহিব লগা হ'ল। সেয়ে আমি কেক কাটিলোঁ আৰু ভকতসকলক খুৱাই মেলি এনেকুৱাকৈ আৰু সোনকালে আমি গুচি আহিব লগা হ'ল। আৰু সেয়ে আৰু সৰুকৈ কৰিলোঁ ভগৱানৰ নাম এটা লৈ, আৰু সেইটোকে আপোনালোকক দেখুৱালোঁ। আৰু সেয়াই আৰু